হেল্ল' বন্ধুসকল, আজি আকৌ এটা হোৱাটছআপৰ নতুন ট্ৰিক লৈ মই আহিছোঁ আপোনালোকৰ ওচৰত। ভিডিঅ'টো থাম্বনেইলটো চাই গম পাইছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। চ' হোৱাটছআপৰ ষ্টেটাছৰ যিবোৰ ফটো বা ভিডিঅ' লগৰবিলাকে দিয়ে এইবিলাক কেনেকৈ আপুনি ছেভ কৰিব। চ' এইবিলাক ছেভ কৰিব কোনো ধৰণৰ বেলেগ এক্সট্ৰাকৈ এপ আপুনি ইনষ্টল কৰিব নালাগে। চ' ফাৰ্ষ্ট মই হোৱাটছআপত যাই দেখুৱাইছোঁ। হোৱাটছআপৰ ভিডিঅ' এটা দেখুৱাই দিম। এইটো ভিডিঅ' চাওক। এই ভিডিঅ'টো মোৰ গেলাৰীত দেখুৱাম। গেলাৰীত চাওক, গেলাৰীত সেই ভিডিঅ'টো নাই, দেখিছে। এতিয়া আপুনি ফাৰ্ষ্টে কি কৰিব লাগিব, আপুনি নিজৰ ফাইলত যাব লাগিব। তাৰপিছত ফোন ষ্ট'ৰেজত যাব লাগিব। ফোন ষ্ট'ৰেজত যাই আপোনাৰ হোৱাটছআপৰ যিটো ফল্ডাৰ আছে, ফল্ডাৰত যাব লাগিব। তাৰপিছত মিডিয়াত যাব। মিডিয়াত যাই এই থ্ৰী ডটত দেখিছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰি আপোনাৰ শ্ব' হিডেন ফাইল বুলি আছে, দেখিছে। তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত লগতে আপোনাৰ ওপৰত দেখিব ষ্টেটাছৰ ফল্ডাৰত ক্লিক কৰিব। আপুনি দেখিব ইয়াত সকলোবোৰ ফটো, ভিডিঅ', ষ্টেটাছত যিবিলাক আছে সকলোবোৰ ইয়াত আহি যাব। ভিডিঅ'টো মই দেখুৱাই দি আছোঁ, সেইটো চাওক। এইটো দেখিছে ভিডিঅ'টো। এইবিলাক ফটোবিলাকো আছে, ভিডিঅ' আহিব। চ' আপুনি ইয়াৰ পৰা কেনেকৈ ল'ব, চিম্পলকৈ এবাৰ মুভ কৰি দিব। মুভ কৰিকে আপোনাৰ নিজৰ এটা ফল্ডাৰত বা য'তে নহওক পেষ্ট কৰি দিব। এইটো আহি গৈছে। তো হোৱাটছআপত যাব, আকৌ মিডিয়াত যাব, তাৰপিছত এইটো হাইড কৰি দিব। ঠিক আছে। তাৰপিছত মই এতিয়া দেখুৱাই আছোঁ আপোনালোকক মোৰ গেলাৰীত আহিছেনে নাই সেই ভিডিঅ'টো। চাওক, এই ভিডিঅ'টো আহি গৈছে ইয়াত। চ' আপোনাৰ যিবিলাক হোৱাটছআপৰ ভিডিঅ' বা ফটো, ষ্টেটাছৰ সকলোবোৰ এনেকৈ আনিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।